चलो बस में चलो, इसको बाहर जाना है क्या? हाँ वहाँ पे जाएंगे। ফাইনেলি তো মই আহি গ'লোঁ হোষ্টেল। তো এতিয়া মই হোষ্টেলৰ ভিতৰত আছোঁ, চাওক ইয়াৰ 360 ভিউ। অ'কে, মই যোনটো হোষ্টেলত আছোঁ এই হোষ্টেলৰ নাম হৈছে এইটো গ'ষ্ট টপছ, ঠিক আছে। তো এই হোষ্টেলটো মই বুক কৰিলোঁ booking.com-ৰ পৰা, আৰু মই ইয়াত দিবলগীয়া হ'ল 450 ৰুপিজ। তো 450 ৰুপিজ পাৰ ডে ইয়াৰ প্ৰাইচটো। আৰু ইয়াৰ যদি বাহিৰৰ ভিউ দেখাওঁ মই, ইয়াৰ বাহিৰৰ ভিউ বেক কেমেৰাৰ পৰা দেখাইছোঁ ৰ'ব। এইটো ইয়াৰ বাহিৰৰ ভিউ। এই যোনটো ৰোডটো গৈ আছে এই ৰোডটোৰ নাম হৈছে আছফ আলী ৰোড। আৰু আমি যদি সেইফালে যদি যাওঁ, সেইফালে আছে অৰুণ জেটলী ষ্টেডিয়াম। এইফালে সেইটো লাইটকেইটা দেখা পাইছে নহয়, ফ্লাড লাইটকেইটা, সেইটো হৈছে অৰুণ জেটলী ষ্টেডিয়াম। আৰু এই বিল্ডিংটোৰ এই তলতে আছে মেট্ৰ' ষ্টেচন, দিল্লী গেট মেট্ৰ' ষ্টেচন। অ'কে, আৰু এইটো মোৰ বেড। তো এইটো মোৰ বেড দেখাম ওপৰত গৈ কেনে। তো ইয়াত 4টা বেড আছে এইটো ৰুমত, 4টা বেড আছে। চ' অলপ চিটিৰ বিটিৰ হৈ আছে আৰু বেয়া চেয়া নাপাব আৰু মানুহ আছে যেতিয়া। তো এইটো মোৰ বেড। তো ইয়াত এইটো এটা লাইট দিছে, এইটো এটা লাইট দিছে, আৰু ইয়াত এটা চাৰ্জিং পইণ্ট। তো এটা ৰুমত 4টা বেড দিছে, AC আছে, সেইপিনে ফেনো আছে। আৰু এইটো লকাৰ ৰুম ক'ব পাৰি। আৰু এইটো যোনটো এইটো মোৰ লকাৰ, এইটো বাকীকেইটা বিচনাৰ, এইটো আৰু এইটো। তো এয়া মোৰ জোতা। তো এইটো টেবুল এটাও দিছে ইয়াত। আহক এতিয়া বাথৰুমটো চাই লওঁ। তো বাথৰুমত সোমাওঁতে লেফ্ট হেণ্ড চাইডে সেইটো প্ৰথম আপুনি পাব টয়লেট, এইটো টয়লেট। আৰু এইটো হৈ গ'ল বেচিন। তো ইয়াৰ ওপৰত চিচাও দিয়া আছে। এইটো যদি লেফ্ট হেণ্ড চাইডে কৰি আপুনি উঠাই দিয়ে তেনেহ'লে ইয়াৰ পৰা আপোনাৰ গৰম পানী ওলাব। এইটো গৰম পানী ওলাই ইয়াৰ পৰা। আৰু আকৌ যদি আপুনি ৰাইট হেণ্ড চাইডে ঘূৰাই কিনে উঠাই দিয়ে তেনেহ'লে ঠাণ্ডা পানী ওলায়। তো ভাল আছে ছিষ্টেম ইয়াত। আৰু চবতছে যদি ইয়াত কিবা ভাল লাগিলে মোক তেনেহ'লে এইটো হেয়াৰ ড্ৰায়াৰ। তো এইটো ৰুমৰ পৰা ওলাই কেনে আৰু এইফালে আপুনি পানী ফিল কৰি ল'ব পাৰিব। আৰু মোৰ ৰুমটো আছে 2nd ফ্ল'ৰত। তো এতিয়া তলত গৈ আছোঁ, দেখাই আছোঁ কি কি আছে। আৰু এইটো চাওক কিমান ধুনীয়া ৱাল পেইণ্টিং কৰি থৈছে। এইটো হাতীৰ পেইণ্টিং আৰু এইটো ডিজাইন। আৰু এইটো হ'ল কমন ৰুম। তো ইয়াত আপুনি খাব পাৰিব, চিল মাৰিব পাৰিব। এইটো কমন ৰুমৰ ভিতৰত, ইয়াত খাব পাৰিব। আৰু ইয়াত মানে চিল কৰিবলৈ বহুত কিবা কিবি আছে। আৰামত ফ্ৰী টাইমত আহি কেনে ইয়াত চিল মাৰিব পাৰিব। এইকেইটা টেবুল চেয়াৰ, ইয়াত আহি খাব পাৰিব। তো মই এতিয়া ওলাই যাওঁ খাবলৈ।
এইটো মোৰ হোষ্টেল। তো এতিয়া মই যাওঁ খাই আহোঁগৈ, ভোক লাগি আছে। এইটো মোৰ পিছফালে মেট্ৰ' ষ্টেচন, দিল্লী গেট মেট্ৰ' ষ্টেচন। যাওঁ কিবা এটা খাই আহোঁ। কোটলা ষ্টেডিয়াম। এইটো শিৱ মূৰ্তি, গেটৰ ফ'ৰ্ট। চ' খাই মেলি আহিলোঁ যদি একো দেখাব নোৱাৰিলোঁ। কি খালোঁ, বৰ্তমানটো পানী খাই আছোঁ। ওচৰতে গৈছিলোঁ খাবলৈ, ওচৰতে ইয়াত তেনেকৈ ঠেলাটো লৈ কেনে আছিলে আৰু তাত মই গৈ কেনে হেৰি খালোঁ, ব্ৰেড চপ খালোঁ। ব্ৰেড চপ খাই মেলি কেনে ঠাণ্ডা পানী বটল এটা ল'লোঁ, তাৰপিছত লৈ কেনে দেখাব নোৱাৰিলোঁ ভিডিঅ' তাত। ত' মই দিল্লী আহিলোঁ দুদিনৰ কাৰণে। ত' আজিৰ দিনটো আছে মোৰ ওচৰত, আকৌ আৰু কালিৰ দিনটো আছে। তো কালি ইভিনিঙত মোৰ ৰাজধানী ট্ৰেইন আছে নিউ দিল্লী ৰেলৱে ষ্টেচনৰ পৰা। তাৰপৰা মই আকৌ ষ্টেচনৰ পৰা 3টামান বজাত ষ্টেচন গুচি যাম। তাৰপৰা মই আকৌ ডিব্ৰুগড় আকৌ ৰিটাৰ্ণ যাম। এইটো মেট্ৰ' ষ্টেচন। তো সেইটো যোনটো দেখিছে গো ষ্টপছ, সেইটো মোৰ হোষ্টেল।